মই যিটো কাৰণে ইঞ্জিনিয়াৰিং ডিগ্ৰী এৰিছিলোঁ কিবা এটা নিজৰ এটা ষ্টাৰ্ট এজন হৈছে MVI চাই অলপ প্ৰফুল্ল বিলৰ আৰু এজন হৈছে চাই চুত্তাবাৰ অনুভৱ দুবে কেনেকৈ কাটিলে দেখিলে ঢলবোৰ পাইছোঁহি আজি প্ৰথমবাৰৰ বাবে মোৰ ট্ৰেইন মিছ হৈছে চ' সাৰমতিত নামিছিলোঁ কিন্তু ট্ৰেইন মিছ হৈ গ'ল সেইটো কাৰণে আকৌ লখিমপুৰ পালোহি এতিয়া আমি লখিমপুৰৰ পৰা ডাইৰেক্ট ডিব্ৰুগড় যাম বাছতে যাম বুলি ভাবিছোঁ ট্ৰেইন মিছ হৈ গ'ল চ' কি হয় নাজানো এতিয়া বাছতে যাব লাগিব ডিব্ৰুগড় চাহ একাপ খাই লওঁ চাহ খাবলৈ টাইম নহ'ল চিপছ পেকেট লৈ আহিলোঁ আৰু এতিয়া যাম আমি ডিব্ৰুগড় AC বাছ মাৰ্চিডিজ AC বাছত যাম ডিব্ৰুগড় সেইখন টোল য'ত নেকি মোৰ হ'বলগীয়াজনী পঢ়ি আছে चीटिंग करता है तू चीटिंग करता है तू कर मेरे को जानता नहीं है ये অসমত মুতিবলৈ বহুত অভাৱ হয় একদম পচাক বহুত লাগিছে দেখা নাই তো টয়লেটে বিচাৰি নাপাবা আপোনাৰ যিকেইটা টয়লেট পাবা সেইকেইটাও তুমি একদম ফাল্টু পাবা অসমত মানে মুতিবলৈ বহুত কষ্ট হয় একচুৱেলি মই আহিছিলোঁ মানে ডিব্ৰুগড় দ্বিতীয় অফিচলৈ তোমালোকে জানাই নে মোৰ বাইকখন ইয়াতে আছে বুলি চ' বাইকখন নিবলৈ বুলি আহিলোঁ কিন্তু দ্বিতীয় অফিচত MVI কাৰণে ৰিপৰ্ট দিবলগীয়া আছিলে আৰু এনেকুৱা গালি পাৰিলে নহয় ইয়াত আহি যে বাইক এক্সিডেণ্ট হ'ল সেইটো কাৰণে গালি পাৰিলে চ' এসপ্তাহৰ পিছত মাতিছে অকণমান সময় নাই বুলি কৈছে আকৌ এসপ্তাহৰ পিছত আহিব লাগিব গাড়ী নিবলৈ আৰু বিশেষ এটা কথা মানে মোৰ বিশেষ ইয়ালৈ অহা কথাটো এইফালে পাছফালে দেখি আছে ন ডিব্ৰুগড় এখন সৰু জেগা হয় নামটো একচুৱেলি মই নাজানো পাহৰিলোঁ চাহ ফেক্টৰী আৰু ইয়াত কিবা ফুড বনায় মানে ইয়াতে বেকাৰী চেকাৰী বা কিবাকিবি বনায় আৰু এইফালে হ'ল এইফালে চাহৰ ত' ইণ্ডাষ্ট্ৰিয়েল এৰিয়া টাইপৰ লাগে মানে কিবাকিবি নহয় কিবাকিবি কৰিয়ে থাকে মানুহবিলাকে ত' কিবা জেগাৰ নাম কিবা আছিলে মই যিটো কাৰণে ইঞ্জিনিয়াৰিং ডিগ্ৰী এৰিছিলোঁ সেইটো হৈছে যে এণ্টাৰপ্ৰেনিয়ৰশ্বিপ অৰ্থাৎ কিবা এটা নিজৰ এটা ষ্টাৰ্ট আপ কৰিম বুলি ভাবিছিলোঁ ত' এইবিলাক পাগল মাথা নহয় জানো কিবাকিবি কৰি থাকিব মন যায় ত' কিবা এটা কৰিছিলোঁ আৰু সেই তেনেকুৱা ৰিলেটেড মানুহ এজন মানে ইয়াতে আছে লগ কৰিলোঁ ভাল লাগিলে কথা পাতি মোক এডভাইচ দিলে বহুতকেইটা যে এইটো টাইমত কি কৰিব লাগে কিন্তু এতিয়া দেৰি হৈ আছে আহোঁতে গাড়ীত আহিলোঁ এতিয়া যামগৈ মই ট্ৰেইনত চ' কি হয় দেখা যাওক আৰু আছে হাতত 20 মিনিট আৰু ইয়াৰ পৰা ডিব্ৰুগড়লৈ লাগিব আধা ঘণ্টা নালাগিব পাৰে চ' গাড়ী যদি সোনকালে পাই যাওঁ তেতিয়া মই ট্ৰেইন পামগৈ আদাৰৱাইজ মই আকৌ গাড়ীতে যাব লাগিব ঘৰ বাৰু যিকি নহওক বাই বাই চ' এতিয়া সাৰমতি পাই গ'লোহি সৰু সুৰাকৈ এটা দিনৰ এটা ট্ৰিপ হৈ গ'ল ঘৰৰ পৰা ডিব্ৰুগড়ৰ পৰা সাৰমতি তোমালোকে চাই বিজনেছটো কিমান সৰু সুৰা বুলি নাভাবিবা ভাৰতৰ দুজন এণ্টাৰপ্ৰেনিয়ৰ এজন হৈছে MVI চাই অলপ প্ৰফুল্ল বিলৰ আৰু এজন হৈছে চাই চুত্তাবাৰ অনুভৱ দুবে এই দুজনে চাই ইণ্টাৰনেশ্যনেলি লৈ যোৱাৰ উপৰিও $1 বিলিয়ন অৰ্থাৎ কোটি টকাৰ এটা ষ্টাৰ্টআপ বনাই আছে তোমালোকে নিশ্চয় থাকিলে ইউটিউবত ভিডিঅ'বিলাক পাইছা ইনস্পায়াৰ্ড হৈছা তেখেতলোকৰ পৰা আমি ইনস্পিৰেশ্যনছ লওঁ ইনস্পায়াৰেবল হয় চ' চাই ইমান ইজি কথা নহয় চ' ডেটছ ৱাই লেটছ গ' টেক এ চাই একাপ আৰু গৰম এইটো কি মিঠা নি এতিয়া আমি ট্ৰেইনৰ ষ্টেচনৰ পৰা নামি এনেকৈ ঘৰলৈ এইফালেদি খোজকাঢ়ি যাব লাগিব ঘৰৰ পৰা নিবলৈ মানুহ অহাই পোৱাহিয়ে নাই খোজকাঢ়ি যাব লাগিব পাই গ'লহি সেয়া আমি পাই গ'লোহি মৌৰ ওচৰত ঢেঁকী লৈ আহিছোঁ বাদাম লৈ আহিছোঁ কেক লৈ আহিছোঁ আৰু কিবাকিবি ধেৰ আনিছোঁ বাৰু তোমালোক ধেৰ আনিছোঁ কিবাকিবি তিতি বুই আহিছোঁ আৰু দেই কেনেকৈ কাটিলে কেনেকৈ কাটিলে দেখিলে লোৱা গুড নাইট বাই বাই কৈ দিয়া গুড নাইট বাই বাই ক'ত লাগিলে দোকানত থাকোঁতে লাগিলে তুমি দুষ্ট কৰি আছিলা হয় নাই গুড নাইট বাই বাই